সঁচাকৈ যে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ বলিষ্ঠ নেতৃত্বত আজি যোৱা 4 বছৰে আমি যেটো দেখিবলৈ পাইছো বিভিন্ন ক্ষেত্ৰত আমি দেখিছো যে ন্যাশনাল ফেস্টিভেল লিটারেচারকে আদি কৰি ইন্টারন্যাশনাল থিয়েটারকে আদি কৰি বিভিন্ন নতুন নতুন ইনফরমেশন টেকনোলজিৰ লগত খাপ খুৱাই আৰু সমাজৰ শান্তি বিৰাজ আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন আঁচনি তৈয়াৰ কৰি আৰু নতুন প্ৰজন্মৰ কাৰণে যেটো নেকি স্কিল ডেভেলপমেন্টৰ কাৰণে আত্মসংস্থাপনৰ কাৰণে যিখিনি আঁচনি তৈয়াৰ কৰি বিটিআৰে আজি আগবাঢ়িছে এই ক্ষেত্ৰত বিটিআৰ চৰকাৰৰ বলিষ্ঠ নেতৃত্ব দিয়া প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতৰ যিসকল এএম সকল আছে যিসকল এমচিএ এলএ সকল আছে যিসকল শুভাকাংক্ষী ব্যক্তি আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব।